নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমনি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এবিধ নতুন ৰেচিপি। আহকচোন ৰেচিপিটো কেনেদৰে বনাইছোঁ সকলোখিনি আপোনালোকক ভালদৰে দেখুৱাই দিওঁ। এয়া কেইটামান চাউল লৈছোঁ, এইকেইটা এতিয়া ভালদৰে ধুই ল'ম। ভালদৰে ধুইখিনি অলপ টাইম আমি পানীত তিয়াই থৈ দিম। এয়া চাউলখিনি আমি ভালদৰে ধুই ল'লোঁ। এতিয়া অকণমান পানী দি থৈ দিছোঁ। ঢাকনিখন লগাই অলপ টাইম থৈ দিম। ইফালে দুটা মিডিয়াম সাইজৰ আলু সৰু সৰুকৈ কাটি সিজিব দিছোঁ, এইখিনি সিজি লওক। ইফালে এয়া পিঁয়াজ আৰু ধনিয়া আমি সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চাউলখিনিও আমাৰ সিজিছে, এতিয়া ইয়াৰে পানীখিনি আঁতৰাই পেলাম। এয়া চাউলখিনি আমি মিক্সাৰত দি দিছোঁ আৰু অকণমান পানীও দি দিম ইয়াতে। এয়া এইখিনি আমি গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া চাওকচোন এনেকুৱা হৈছে। এতিয়া এইখিনি এটা পাত্ৰত উলিয়াই ল'ম। ইফালে আমাৰ আলুখিনিও সিজি গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিওঁ আৰু আলুখিনি পানীৰ পৰা আঁতৰাই ল'ম। আলুখিনিও এইবাৰ আমি মিক্সাৰত ধুনীয়াকৈ মিহি কৰি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া আলুখিনিও আমি ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ। এতিয়া এই আলুখিনি আমি পিঠাগুড়িখিনিত দি দিম। লগতে ইয়াতে কাটি ৰখা এই পিঁয়াজখিনি আৰু ধনিয়াখিনিও দি দিছোঁ। লগতে দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু জলকীয়া গুড়ি অলপ দি দিছোঁ। আপোনালোকে ইয়াতে কেঁচা জলকীয়াও দিব পাৰে, মই অকণমান জলকীয়া গুড়ি দি থৈ দিছোঁ। জলকীয়াখিনি চাওকচোন ঘৰতে গুড়ি কৰি ৰাখিছিলোঁ, একেবাৰে মিহিকৈ গুড়ি কৰা নাই। এতিয়া এই মিশ্ৰণখিনি গোটেইখিনি ধুনীয়াকৈ আমি মিহলি কৰি ল'ম। এয়া আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে। ইফালে এখন কেৰাহীত আমি ৰিফাইন গৰম হ'ব দিছোঁ। ৰিফাইনখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া ইয়াতে আমি মিশ্ৰণখিনি অলপ অলপকৈ দি দিম। এটা হেৰিতে বহুত বেছিকৈ দিব নালাগে, অলপ অলপকৈ এনেদৰে আমি দি যাম। এয়া চাওক, এইকেইটা এতিয়া আমি ওলোটাই দিম। এটা চাইড আমাৰ সিজি গৈছে, এইকেইটা ধুনীয়াকৈ ওলোটাই দিম। এতিয়া এইটো চাইডো ভালদৰে সিজি লওক। লগে লগে লৰাই দিব নালাগে, লগে লগে লৰাই দিলে ইটোৰ গাত সিটো একদম লাগি যাব। সেয়েহে আমি অকণমান সময় এইকেইটা হ'ব দিছোঁ, হোৱাৰ পিছতহে ওলোটাই দিছোঁ। এতিয়া আৰু অলপ টাইম থাকক, আনটো ছাইডো ভালদৰে সিজি উঠক। এইকেইটা আমাৰ আনটো ছাইডো সিজি গৈছে। এয়া চাওকচোন দুয়োটা ছাইডে সিজিছে। এতিয়া এইকেইটা আমি ইয়াৰ পৰা উঠাই ল'ম। এয়া চাওক, এইকেইটা ৰেডি হৈ গৈছে আমাৰ। ঠিক একেদৰে বাকীখিনিও আমি এনেদৰে বনাই ল'ম। বন্ধুসকল, এইটো একেবাৰে ইজি ৰেচিপি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।